হেল্ল' গাইজ, স্বাগতম। দ্যাটছ ৰুমি ভাইবছ। তো আজি আমি অসমৰ বিষয়ে কেইটামান প্ৰশ্ন আলোচনা কৰিম। তো প্ৰথম কুৱেশ্যনটো হ'ল অসমত যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? মহেন্দ্ৰ বৰ্মন। নেক্সট, চীন পৰিব্ৰাজক হিউৱেন চাং কাৰ দিনত অসমলৈ আহিছিল? ভাস্কৰ বৰ্মন। নেক্সট, শৰাইঘাটৰ ৰণ কাৰ দিনত আৰম্ভ হৈছিল? চক্ৰধ্বজ সিংহৰ দিনত। শৰাইঘাটৰ মূল যুদ্ধৰ সময় আহোম ৰজা কোন আছিল? উদয়াদিত্য সিংহ। কোচ ৰজাৰ শেষ ৰজাজন কোন আছিল? নৰনাৰায়ণ। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰজাজনৰ নাম কি আছিল? লক্ষী সিংহ। নেক্সট কুৱেশ্যন, আহোমসকলৰ বিবাহক পদ্ধতি কি বুলি জনা যায়? চকলং। ব্ৰিটিছৰ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোমৰ ৰাজকোঁৱৰৰ নাম কি আছিল? গোমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যন, আহোম শেষ ৰজাজনৰ নাম কি আছিল? পুৰন্দৰ সিংহ। নেক্সট, 1942 আন্দোলনৰ সময়ত ইংৰাজীয়ে ফাঁচি দিয়া অসমীয়া ব্যক্তিজন কোন আছিল? কুশল কোঁৱৰ। নেক্সট, প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজনৰ নাম কি আছিল? চন্দ্ৰধৰ বৰুৱা। নেক্সট, কোনজন আহোম স্বৰ্গদেউৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল? চুকলেংমুং। নেক্সট কুৱেশ্যন 27, শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? ৰামসিংহ। আহোমৰ শাসন ব্যৱস্থাত উজনি অসমৰ প্ৰধান কাৰ্যবাহী বিষয়াজন কোন আছিল? বৰফুকন। নেক্সট কুৱেশ্যন 30, কিমান চনত চুকাফাই চৰাইদেউত স্থায়ী ৰাজধানী ভেটি স্থাপন কৰিছিল? 1253 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, অসমৰ দাসপ্ৰথা বিলোপ কৰা হয়? 1843 চনত বিলোপ কৰা হয় অসমৰ দাসপ্ৰথা। নেক্সট, ফুলগুৰিত সংঘৰ্ষ কিমান চনত সংঘটিত হৈছিল? 1861 চনত। ফুলগুৰিৰ সংঘৰ্ষৰ মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল? লেফটেনেণ্ট ছিংগাৰ। নেক্সট কুৱেশ্যন, কোন চনত অসমৰ জাতীয় কংগ্ৰেছ অধিৱেশনত অনুষ্ঠিত হৈছিল? 1926 চনত। ছাৰ ছাদুল্লা মন্ত্ৰীসভা কেতিয়া গঠন কৰা হৈছিল? 1937 চনত। নেক্সট, কছাৰী ৰাজ্যৰ বেছিভাগ অংশ কোন আহোম ৰজাৰ দিনত দখল হৈছিল? চুংহুংমুং। নেক্সট কুৱেশ্যন 37, মূলা গাভৰু কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? তুৰ্বকৰ লগত যুদ্ধ কৰিছিল। আহোমসকলৰ অসমলৈ কোন পিনেৰে সোমাইছিল? পাটকাই পাছৰে সোমাইছিল। কোচ মুদ্ৰা কি নামেৰে জনাজাত? নাৰায়ণী মুদ্ৰা। নেক্সট কুৱেশ্যন 40 নম্বৰ কুৱেশ্যন, কাছাৰৰ পুৰণি নাম কি আছিল? হিডিম্বা। তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? শ্ৰীনাথ বৰবৰুৱা। গিয়াছুদ্দিন আলিয়াৰ কিহৰ লগত জড়িত? হাজোৰ পোৱামক্কা। চদিয়া গোহাঁই পথটো কোন আহোম ৰজাই সৃষ্টি কৰিছিল? চুংহুংমুং। নেক্সট কুৱেশ্যন, পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিল? 1830 চনৰ 26 জুলাইত। কাৰ দিনত আহোম মুদ্ৰাত সংস্কৃত ভাষাৰ প্ৰয়োগ হৈছিল? ৰুদ্ৰ সিং। আহোমৰ প্ৰথমজন বৰবৰুৱা কোন আছিল? মোমাই তামুলী। নেক্সট, কোচ ৰাজকুমাৰী মংগালদৈক কোন আহোম ৰজাই বিয়া কৰাইছিল? চুকাম্ফা। নেক্সট, শৰাইঘাট ৰণ কিমান চনত হৈছিল? 1671 চনত। কোনজন মোগল সেনাপতিয়ে আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও দখল কৰিছিল? মীৰ জুমলা। নেক্সট কুৱেশ্যন, 350 মাইল দৈৰ্ঘ্যৰ পুৰণি গোহাঁই কমল আলিয়ে কোচবিহাৰৰ লগত কোন ঠাইক সংযুক্ত কৰে? উত্তৰটো হ'ব নাৰায়ণপুৰ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।